সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, হাতৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগতে দিয়া সোধা প্ৰশ্নটো আছিল এনেকুৱা কি বাৰ আছে বাকী ৭টা বাৰতকৈ প্ৰয়োজনীয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰিবাৰ। শুদ্ধ উত্তৰ বহুতে দিছে। শুদ্ধ উত্তৰ দেউতাসকলক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সুফল ফুলিছে পিন্দুতা নাই, কোৱাচোন এইবাৰ কি ফুল ভাই? ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে তৰা ফুল। তাৰ পিছৰ প্ৰশ্নটো হৈছে এনেকুৱা কি মূল পূজাত নালাগে? সময় সমাপ্ত। উত্তৰটো হৈছে তামোল। ৩ নম্বৰ প্ৰশ্ন, ৩টা আখৰৰ বস্তু সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে দেই পুৰি মৰে। সময় শেষ। উত্তৰটো হৈছে কিতাপ। এতিয়া ৪ নম্বৰ প্ৰশ্ন, এনেকুৱা কি আছে শব্দ শুনিলেই ভাঙি যায়? হয়, উত্তৰটো হৈছে টোপনি। ৫ নম্বৰ প্ৰশ্ন, ঠাণ্ডাত গৰম, গৰমতো গৰম, নামেই তাৰ ধৰম। সময় সমাপ্ত। উত্তৰটো হৈছে গৰম মছলা। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন বিজ্ঞানীয়ে নামৰ মাজত উঠ লৈ ফুৰে? সময় সমাপ্ত। উত্তৰটো হৈছে নিউটন। হয়নে? এতিয়া ৭ নম্বৰ প্ৰশ্ন, কিংকৰৰ কেশ, ফুল যেন চকু, দুটা নাঙলৰ বেশ। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে মিছা মাছ। ৮ নম্বৰ প্ৰশ্ন, খেদিলেও নাযায়, যেনি যাওঁ তেনি যায়, আন্ধাৰ আমিলে থিতাতে লুকায়। সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে ছাটু। এতিয়া ৯ নম্বৰ প্ৰশ্ন, খাই মুৰা মুৰি, হাগে চোন গুৰি। সময় শেষ। উত্তৰটো হৈছে জুই। তাৰ পিছৰ প্ৰশ্নটো হৈছে গোটেই ঘৰ ভৰি থাকে, ৰ'বলৈ অকণো ঠাই নালাগে। সময় সমাপ্ত। উত্তৰটো হৈছে আন্ধাৰ বা পোহৰ। বন্ধু বান্ধৱীসকল, এইটো প্ৰশ্ন আপোনালোকৰ বাবে। কমেণ্ট বক্সত উত্তৰটো নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। ধন্যবাদ।